নকৰিবা কথা কিন্তু বেয়া হৈ যাব কৈ দিলো মই এতিয়া আহিছো ভয়াটো বিনা বিনা সেইফালে গ'লে যে আৰে দুৱাৰখন এইফালে আছিল বিনা বিনা প্লিজ বিনা বিনা চোৱা প্লিজ ওলাই আহা নহ'লে নহ'লে মোৰ ডাঙৰ সমস্যা হ'ব তোমাৰ মোৰ প্ৰেমৰ সম্পদ বিনা প্লিজ ওলাই আহা নহ'লে অ' মাই গড বিনা 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 প্লিজ ওলাই আহা বিনা অ' তুমি বুজিবলৈ চেষ্টা কৰা বিনা তুমি ওলাই নাহিলে বহুত ডাঙৰ বিপদ হ'ব বিনা 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 নহয় এমেলেদা মানে বিৰিনা আহিছিল কিন্তু এইফালে একদম সন্ধিয়াতে পেট পেলাই শুই থাকিবি উল্টা পুল্টা সপোন দেখিবি আৰু কিমান বাৰ কৈছোঁ যে বুকুত অকণমান হাৱা ফুটাই তোৰ মনৰ কথাখিনি তাই কৈ পেলাইছিল আহিল আৰু এজনী মই মানে মাছবোৰ নিদিয়াকৈ আহিম আচলতে আপোনালোকৰ ভাড়াটো 11 মাহ ধৰি দিয়াই হোৱা নাই যে সেইকাৰণে দেউতাইকো হ'ব 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 অহা মাহত আমি দুয়ো কিবা এটা মিলাই আছোঁ তহঁতৰে 12 মাহ মানে বছৰৰ ভাড়া আৰে আমি একেলগে দিম মই জানো আপোনাৰ পৰা ভাড়া ল'ব পাৰোঁ মইতো আপোনাক কেতিয়াও পৰ বুলি ভবাই নাই মনে মনে মই আপোনাক নিজৰ মানে আপোন বুলিয়ে ভাবোঁ আপুনি বুজি নাপায় একদম মন থাকে ঠিক কথা কৈছে আপোন মানুহৰ পৰা ভাড়া ল'লে ৰিলেশ্যনবিলাক বেয়া হৈ যায় আৰু বিৰিখৰটো একেবাৰে মানে কুকুৰ আপোন বুলি ভাবি আপুনিও জানো বাৰু এতিয়া মই যাওঁ দেই ইনষ্টাগ্ৰামত ৰিলছ বনাবলৈ আছে বিৰিখা আপুনি মোৰ ভিডিঅ'বোৰ চাবচোন বহুত ৰোমেণ্টিক চাই ভাল পাব নাই ই মনে মনে চাই থাকে নহয় আপুনি ভাড়াৰ টেনশ্যন ল'ব নালাগে এইখন আপোনাৰেই ঘৰ দিয়কচোন এনে মানে মনৰ লক্ষ্মীৰ অধিকাৰী কপালখনহে পুতা মেৰেদা তই কিন্তু তাই পাগলীজনী মই বেছিকৈ চলি আছোঁ দেই ফোন দিছোঁ ছোৱালীজনীলে বিনা ঘৰত থাকিবলৈ ঘৰ ক'ত পাবি তই কৈছে কথা এতিয়া চুপ হৈ যায় আকৌ বিৰিনাৰ কথা ভাবি নাথাকিবি তই তাৰ ভূতটোৱে আহি আকৌ দেখা দিব তোক দেই মই শান্তিটো অকণমান শান্তি কৰি চলি আহোঁ যা কি কৰোঁ এমেলেদা এতিয়াতো খাওঁতে খুওঁতে কেৱল বিৰিনাকে দেখা পাওঁ মই নাজানো বিৰিনা তুমি মোৰ মনৰ কথাবোৰ বুজি পাবা নে নোপোৱা কিন্তু মোৰ মন মোৰ জীৱন মোৰ সপোন মোৰ সকলো কেৱল তোমাৰ বাবে আপোনাক মই আগতেও কৈছোঁ আছিল এইবোৰ বিজনেছৰ টেনশ্যনৰ মই বেছি ল'ব নোৱাৰোঁ বুজিছে আপুনি ভাবক তিনিটাকৈ কাপোৰৰ বিষ দুটাকৈ ঔষধৰ ফেক্টৰী তাৰোপৰি আকৌ এই কনষ্ট্ৰাকশ্যনৰ কামবোৰো আছে এইবোৰ কাম অকলে চম্ভালাটো কম কথা নেকি হয় মইতো ভাবিয়ে থৈছোঁ বিৰিনাৰ পঢ়া শেষ হোৱাৰ লগে লগে সকলো দায়িত্ব তাইকে দি দিম কি ক'লে অ'কে অ'কে ইভিনিং ক্লাবত লগ পাম ঠিক আছে বাই বা দেউতা ইমান হাঁহিছে কিবা ভাল খবৰ আছে নেকি শইকীয়া আন্দোলনৰ কথা পাতি আছোঁ পিছে মাজনী ভাল খবৰ তইহে মোক দিব লাগে মানে তই যেতিয়া সোনকালে পঢ়া শেষ কৰি মোৰ গোটেই বিজনেছৰ দায়িত্ববোৰ ল'বি এইটোৱেইটো হ'ব মোৰ বাবে আটাইতকৈ ভাল খবৰ মই যে সেই দিনটোৰ বাবে বৰ আগ্ৰহেৰে বাট চাই আছোঁ জাননে দেউতা তুমি গোটেই জীৱনটো কেৱল মোৰ কথাই ভাবিলা ন
আছে কোন কথা তোৰ জন্মৰ পিছতে মাৰে মোক এৰি থৈ দিছিল মইতো জীয়াই থকা কোনো কাৰণেই বিচাৰি পোৱা নাছিলোঁ তোৰ মাৰ আৰু মই দুই মিলি বহুত সপোন দেখিছিলোঁ কিন্তু সেই সপোনবোৰ আধৰুৱা কৰি তেওঁ মোক এৰি থৈ দিছিল মোৰ বাবে যে গোটেই পৃথিৱীখনে শূন্য হৈ পৰিল কিন্তু তোৰ সেই কল্পনা নাগৰিকতে তোৰ সেই হাঁহিটো জীৱনত ধুমুহাই বিনষ্ট কৰা এজন মানুহক তই পুনৰ জীয়াবলৈ কিতালি মাজুলি তই নোহোৱা হ'লে কিজানি ময়ো নাথাকিলোঁ এতিয়া মোৰ সকলো দায়িত্বটো সমৰ্পণ কৰি ভাল ল'ৰা এটা তোক বিয়া দিব পাৰিলেই মই তোৰ মাৰৰ কাষলৈ তেওঁ চাগে মোৰ বাবে ৰৈ আছে দেউতা তুমি মোক এৰি কলৈকো যাব নোৱাৰা তুমি সদায় মোৰ লগতে থাকিব লাগিব আৰে তই আকৌ কান্দিছ কিয় হা ঐ তোৰ চকুত কিন্তু চকু পানী ভাল নেকি কি আগৰে ছোৱালী হৈ এজনী আচ্ছা তোৰ কলেজত কিবা ফাংচন থকা বুলি কৈছিলি নহয় আছে তোমাৰ বাবে দেৰি হ'ল কৈ দিছো কিন্তু আজিৰ পৰা এইবোৰ কথা মোৰ আগত কেতিয়াও নক'বা ঠিক আছে এটা কাম কৰ নহয় তোৰ যদি দেৰি হৈছে গাড়ী এখনকে লৈ যা তোকতো মই কৈ ভাগৰি গৈছোঁ সদায় বাছত কিয় অহা যোৱা কৰিব লাগে নালাগে দেউতা মোৰ বাছতে ভাল লাগে এতিয়া মই যাওঁ বহুত দেৰি হ'ল আৰু শুনাও তোমাৰ মেডিচিন কেইটা সময়মতে খাই ল'বা খাব দাদাৰ কথা তই চিন্তা কৰিব নালাগে ক'ত কেতিয়া কি কৰিব লাগে দাদাই খুব ভালদৰে জানে ঠিক আছে পেহী এতিয়া মই যাওঁ বহুত দেৰি হ'ল বাই দেউতা বাই মাধু তই কৰিবলৈ যাওঁ নেকি নাই মইনো আৰু ক'লৈ যাম সতীয়া ককায়েকৰ ঘৰত আশ্ৰয় লৈ থকাৰ বাহিৰে মোৰ কপালত আছে সদায় কি একেটা কথা কৈ থাকোঁ তোক মই কিমানবাৰ ক'ব লাগে চা আমাৰ দুয়োটাৰে মা দুগৰাকী হ'লো আমাৰ দেউতা কিন্তু এজনে আৰু তোক মই সদায় নিজৰ ভনীৰ দৰে কৰিছ দাদা কৰিছ তই মোৰ কাৰণে বহুত কৰিছ কিন্তু কি কৰিম তই মোৰ কপালখনেই বেয়া দেউতা ইমান ভাল ল'ৰা এটা চাই মোক বিয়া দিলে কিন্তু কি হ'ল বিয়াৰ 2 বছৰৰ পাছতেই তেওঁ ঢুকাল আৰু মই মোৰ কণমানি ল'ৰাটোতো আকৌ ইয়াতে থাকিব লগা হ'ল কিন্তু এইখন জানো নিজৰ ঘৰ নহয় ইয়াত যিমান অধিকাৰ মোৰ আছে সমান অধিকাৰ তোৰো আছে একদম ঠিক কথা কৈছ দাদা ময়ো তোক এই কথাটোকে কম বুলি ভাবি আছিলোঁ ভালেই হ'ল তই নিজে বুজি পালি আচলতে দাদা তুমি কথা ডাইলগ মাতিম নে নাই কি কৰিম ব্ৰেক হৈ গৈছোঁ তাৰমানে সুধি লৈছোঁ হয় চিঞৰক নহয় ডাইলগ মাতিম এইটো ছেকেণ্ড শ্ব' কৰি আছোঁ আমি দেই আচলতে দাদা তোৰ কথা কিন্তু এই ফেক্টৰী এই মিল এইবোৰ মই নিজে ক্লিয়াৰ কৰাইছোঁ এইবোৰৰ ওপৰত তোৰ কোনো অধিকাৰ নাই এইবোৰ কেৱল বিৰিনা কমলে যদি কিবা নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে তেনেহ'লে মই নিশ্চয় সহায় কৰিম কিন্তু বিৰিনাৰ প্ৰাপ্যখিনিৰ ওপৰত চকু দিলে মই বেয়া পাম কি হ'ল মামাৰ মনটো আজি অলপ বেলেগ দেখোন পিছে তুমি মোৰ বিজনেছৰ কথাটো পাতিলানে নাই নিদিয়ে তোক ফুটা ধৰি এটাও নিদিয়ে কিন্তু বিশ্বৰাখিনি কাঢ়ি আনিবলৈ এই মাধুৰীমা বৰপূজাৰীয়ে খুব ভালদৰে জানে দৰকাৰ হ'লে মই যিকোনো সীমা অতিক্ৰম কৰিম কিন্তু হাৰি নাযাওঁ এই কংস মামা কেতিয়াও ৰাজি নহয় তেওঁ মৰি যাব কিন্তু মোক বিজনেছৰ দায়িত্ব নিদিয়ে মাধুৰীমা বৰপূজাৰীয়ে যি খেল খেলে সেই খেলত আন কোনো জিকিবই নোৱাৰে কাৰণ বিৰিনা মোৰ হাতৰ মুঠিত তাই যি কৰিব মোৰ মতে কৰিব গতিকে না বিৰিনাৰ আন্তৰ্গত সপোন দেখিব না আন্তৰ্গত মই বিৰিনাৰ সপোন দেখিবলৈ দিম